কবিতাতে দিলো সুৰ আদৰিলো আনা মৰমৰে ভাষাবোৰ বুজিছো আনা তুমি মোৰেনো সাধনা বুজিছো পাবনা ময়ো জানা তুমি জানা কবিতাতে দিলো সুৰ আদৰিলো আনা মৰমৰে ভাষাবোৰ বুজিছো আনা নিজে কথা কম জানে শক্তি মুখ দি মোবাইল হাও মেরাক চকলাই কোনিয়ে মই কৈছো না তই কোন না মোবাইল দিছ না তই দি হাও আমার গাঁৱৰ কলিয়াৰ শক্তি শুন এন্দেৰ দিও কে কাজা কৰি মৰবা দছি দিছ না মোক মোবাইলটো মই কৈছো না মই হেতু ফিল্টাৰত ফটো উঠিম নেদা বুলি কৈছো না মই হেতু ফিল্টাৰত ফটো নুঠু মই এই জানা হেতু ফিল্টাৰত ফটো উঠি মুখ সব কেনে বগাই যায় মোৰ ফটো আপলোড কৰবে নৰো মই এটাও লাইক নাপাও নিজে নুঠা নাই মুখ দি মোবাইল নেদা বুলি কৈছো না কি কলি তই মোবাইল নেদা মোক নেদাও তো কাজি মই আয়া মল্লু দে এৰি দিছ না কলি কেনাই কে পাইছা না মজা তো মোবাইল নেদা মোক আয়া মৰা নতি এৰি দিছ না মোক ইটা চলি গিলা স্ট্রেট কৰি আনছো মাত্র নেদা বুলি কৈছ না নেদাও আগে মোবাইল দি কলি মাউদালি তো কাজি মই মল্লু দে কেনাই কে মোক এৰি নেদা নহয় পাইছা না মজা তো তই পিলিঙা দুইজন কেনা করবা ধুছি চলি টানাটানি লাগছি শুন টাকা তুই ভাই জসুন এৰি দেও ওই কলিয়াৰ শক্তি দুং কে চলি দৰাদৰি কৰছে চা এৰি দিছুন দূৰে পৰা নেদা মই এৰি আগে তাই গেরবা কো আগে মই কে এৰি নে তই ধুছা তই এৰি দি হে দুয়ো বাইরে বনে রয়েঙ্কা মেন রাস্তাত কাজিয়া কৰি আছা ভাল দেখি নেকি কচোন এৰি দি মই কৈছো না পিলিঙা আগে তাই গেরবা কো মই নেৰো তই নেলি মই কে এৰি নে তই ধুছা পাস মেকাছেনি ৰতে মই এৰি দি আছো বাপাই কলিটোৰ ইমান বল মই একলাই ৰবাই পৰা নাই এৰ ঐ চিলিঙা কি চাইছা ধৰত আছে দে মই একলাই নৰু ধুছো ৰ মৰণ নতি কলি কিটা চলি গিলা স্ট্রেট কৰি আনছিলো সব নষ্ট কৰি ফেললা ঐ শক্তি ৰচোন আগে কওঁ তহঁতে কেনেকে কাজিয়া কৰি মৰি আছা ফিল্টাৰৰ কাৰণে পিলিঙা হে ফিল্টাৰৰ কাৰণে এই পিলিঙা মই ইনষ্টাগ্ৰামত ইমান ধুনীয়া এটা ফিল্টাৰ পছন্দ কৰছো এই জখনি তুই মোক হেতু ফিল্টাৰত ফটো উঠে নেদে দেখছা না কে উঠে দিমে ফটো মই জানো হেতু ফিল্টাৰত ফটো উঠলি মই এটাও লাইক নাপাও তাই গিটা কাউটো দেখি কাৰণে হেতু ফিল্টাৰত ফটো উঠি অলপ বগা হয় ইটা দন্দে কৈছোন পিলিঙা আৰু চিলিঙা এই মুখখানে যদি কাউৰৰ পৰা বগলি আনয় মই তুই আনাই অলপ বগা মোৰ আৰু কি অৱস্থা হ'ব দন্দে কৈছোন ঐ শক্তি কথা ভালকে কবি তেতিয়াৰ পৰা একাক কাউৰ বুলি কৈ আছা নিজকে চিল্লাৰা বাৰি গেলান দেখি তাই আৰু মোক কাউৰ বুলি কয় ঐ কলিয়াৰ শক্তি তহঁতে আৰু কাজিয়া নকৰবি ৰ মই তহঁতক সমাধানলৈ দি আছো ৰ দে কো কি সমাধান উলিয়াই দিবি তহঁতে যে একেলগে ফটো উঠাৰ এনেকে কাজিয়া কৰি মৰি আছা তাতকৈ চোন একলা ফটো উঠিব পাৰা নহয় পিলিঙা আমি আগে পিছে আকলাই ফটো উঠো কিন্তু আজি বহুত দিনৰ মূৰত চেপ্টিয়ে চলি গিলা ষ্টেট কৰিলা আৰু ময়ো প্লাগ আৰু থ্ৰেডিং কৰিলো সেইকাৰণে ভাবলো কি দুবাই বনি একেলগে ফটো উঠি ইনষ্টাগ্ৰাম ফেচবুকত ফটো আপলোড কৰিম কিন্তু তাই মই পছন্দ কৰা ফিল্টাৰত ফটো নুঠে কে উঠিমে তো পছন্দ কৰা ফিল্টাৰত তেতে সব পাই তো কাকলাই ভাল লাগা বুলি কবাক লাগিল তোৰ বুদ্ধি ইমান আজু বুলি ইচ্ছা কলি মাউদালি এতিয়া এগলা বাদ দি দুকে মই কিবা এটা কওঁ শুন কি দুয়ো এনেকে কাজিয়া কৰি মৰাতকৈ একলাই ফটো উঠি আপলোড কৰগে যা পিলিঙা তাকাই কৰো ৰ এই চিল্লাৰা বাৰি গেলৰ লগত কোনি ফটো উঠে ই কাউৰি তোলা ফটো উঠাৰ মোৰ একো ইন্টাৰেষ্ট নাই যা দে তহঁতে এতিয়া কাজিয়া কৰিব নালাগে যা ভালকে ঘৰত যা পিলিঙা যাও দে কলি মাউদালি তোক মই ঘৰত যাই দিয়া সমস্যাটো ইমান এটা আশা কৰি চলি গিটা ষ্ট্ৰেট কৰি আনলো যে ধুনীয়া ফটো উঠি কিনে ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিম মৰণ নতি কলি চলি গিটা নষ্ট কৰি পেলাক মোৰ ঘৰত যাই দি আছো তোক ঐ চিলিঙা দেখ কোন দিখে সামান্য ফটো উঠাৰ কাজিয়া তাকো ফিল্টাৰক লৈ তাকেটোৱে পিলিঙা আচৰিত কাৰবাৰ এটা কথা কিন্তু ভাই কি একো আপি মানে ফিল্টাৰ আপি মানে ফিল্টাৰ